Hi, hello everyone and welcome back to my another mini vlog. এই vlogটো মই ঘৰত থাকোঁতেই বনাইছিলো কিন্তু দিয়াহে হোৱা নাছিলে যেহেতু ককাৰ হকাম বুলি ঘৰলৈ গৈছিলো সো দুপৰীয়া সাজটো মই এনেকেই বনাইছিলো মানে এয়া ককাৰ হকামৰ আগদিনা আমাৰলৈ মই বনাইছিলো জাতিলাও বিলাহী মাছ আৰু মাছৰ পেটু আৰু আলু সবজি বনাইছিলো আমাৰ ভাইটিৰ কাৰণে যেহেতু হি মাছ চাছ নেখায় এনেকৈ দুপৰীয়া সাজটো খাইছিলো আৰু মায়ে অলপমান মুলে মাংস থৈ দিছিলে যেহেতু ঘৰলৈ গৈছিলো মই আৰু এইফালে চকচোন আমাৰ ঘৰৰ ওচৰৰে পোৱালি এজনী মানে আপোনালোকক নেদেখুৱাকৈ থাকিবই নোৱাৰিলো জানেনে ইমানেই বেছি কিউট যদিও তাই ঘৰলৈ লৈ যাবলৈ লৈছিলে মাকহঁতে কিন্তু মই দিবই বিচৰা নাছিলো জানেনে আৰু এয়া যিহেতু ককাৰ সকাম আছে বুলি কৈছিলো কাৰণে গধূলি অলপ ওলাই গৈছিলো ককাহঁতৰ ঘৰলৈ বুলি যিহেতু আমাৰ মা ককাৰ সৰু ছোৱালী হয় সেইকাৰণে মানে সেইকেইদিন গৈয়ে আছিলে চাবলৈ মেলি আৰু আমাৰ ককাৰ ঘৰটো আমাতকৈ বেছি দূৰ নহয় চ' এয়াই আছিলে আজি ভিডিঅ' চ' আজিলৈ আহোঁ দেই বাই।